নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। 1 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ আটাইতকৈ দীঘল নদীবান্ধটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ আটাইতকৈ দীঘল নদীবান্ধটোৰ নাম হ'ল হীৰাকুণ্ড বান্ধ। 2 নম্বৰ প্ৰশ্নটো হৈছে, ৰাষ্ট্ৰীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ অনুপাত কিমান? ইয়াৰ উত্তৰটো হৈছে ৰাষ্ট্ৰীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত 3:2। 3 নম্বৰ প্ৰশ্নটো হৈছে, কোনখন দেশক দবা খেলৰ পিতৃ বুলি জনা যায়? ইয়াৰ উত্তৰটো হৈছে ভাৰতক দবা খেলৰ পিতৃ বুলি জনা যায়। 4 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামখনৰ নাম হ'ল নৰেন্দ্ৰ মোদী ষ্টেডিয়াম। 5 নম্বৰ প্ৰশ্নটো হৈছে, সৌৰজগত কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে সৌৰজগত কাপৰনিকাসে আৱিষ্কাৰ কৰিছিল। 6 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰথম টেষ্ট ক্ৰিকেটৰ অধিনায়ক কোন আছিল? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ প্ৰথম টেষ্ট ক্ৰিকেটৰ অধিনায়ক CK নাইডু আছিল। 7 নম্বৰ প্ৰশ্নটো হৈছে, বিশ্বৰ সৰ্বোচ্চ পৰ্বতৰ শৃংগটো ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে বিশ্বৰ সৰ্বোচ্চ পৰ্বতৰ শৃংগটো নেপালত অৱস্থিত। 8 নম্বৰ প্ৰশ্নটো হৈছে, বিশ্বৰ আটাইতকৈ সক্ৰিয় আগ্নেয়গিৰিটোৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে বিশ্বৰ আটাইতকৈ সক্ৰিয় আগ্নেয়গিৰিটোৰ নাম হ'ল কিলোৱা। 9 নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা ঠাইখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা ঠাইখনৰ নাম হ'ল মৌচিনৰাম। 10 নম্বৰ প্ৰশ্নটো হৈছে, কোনটো মন্দিৰক নিগনি মন্দিৰ বুলি জনা যায়? ইয়াৰ উত্তৰটো হৈছে কৰ্ণী মাতা মন্দিৰক নিগনি মন্দিৰ বুলিও জনা যায়। 11 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ সৰ্বোচ্চ পৰ্বতৰ শৃংগটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ সৰ্বোচ্চ পৰ্বতৰ শৃংগটোৰ নাম হ'ল কাঞ্চনজংঘা। 12 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ সৰ্বোচ্চ ওখ জলপ্ৰপাতটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ সৰ্বোচ্চ ওখ জলপ্ৰপাতটোৰ নাম হ'ল জগ জলপ্ৰপাত। 13 নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ ওখ জলপ্ৰপাতটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ ওখ জলপ্ৰপাতটোৰ নাম হ'ল এঞ্জেল জলপ্ৰপাত। 14 নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম হ'ল ছাহাৰা মৰুভূমি। 15 নম্বৰ প্ৰশ্নটো হৈছে, ভূটানৰ ৰাষ্ট্ৰীয় খেলবিধৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ভূটানৰ ৰাষ্ট্ৰীয় খেলবিধৰ নাম হ'ল ধনুৰ্বিদ।